হেল্ল' এভৰিৱান, মই নৱজ্যোতি কলিতা। যেতিয়া সকলো শেষ হোৱা যেন লাগে, মানুহে ইমান কষ্ট কৰি কেনেকৈ আগবাঢ়ে আপুনি কেতিয়াবা ভাবি চাইছেনে? কাৰণ এটা মাত্ৰ বস্তু আছে যিয়ে মানুহক আগবঢ়াই ৰাখে, সেইটো হৈছে আশা, মানে হোপ। মোৰ এজন ছাত্ৰ আছিলে, মেট্ৰিক পৰীক্ষাত সি থাৰ্ড টাইমত পাছ কৰিছে। প্ৰথমবাৰ সি বহুত কষ্ট কৰিলে, ফেইল হ'ল। তাৰপিছতো কিন্তু সি হাৰ মনা নাছিলে, সি আশা এৰা নাছিলে। কষ্ট কৰিলে, দ্বিতীয়বাৰ পৰীক্ষা দিলে। দ্বিতীয়বাৰো কিন্তু সি বিফল হ'ল। তাৰপিছতো সি আশা এৰি দিয়া নাছিলে। বহুত কষ্ট কৰি তাৰ হেণ্ডৰাইটিং ভাল কৰি তৃতীয়বাৰ সি বহুত কষ্টৰ মূৰত পাছ কৰিলে। সি পাছ কৰাৰ মেইন কাৰণটো কি জানেনে? আশা, মানে হোপ। এজন কৃষকে শুকান মাটিতো বীজ সিঁচে। কিয়? কাৰণ তেওঁ বিশ্বাস কৰে এদিন বৰষুণ আহিব। এই পৃথিৱীত হোৱা প্ৰতিটো কাম আশাৰ দ্বাৰাই আৰম্ভ হয়। যেতিয়া জীৱনে আপোনাক ভাঙি পেলাবলৈ চেষ্টা কৰে, সেই সময়তে আশাই আপোনাক কয় আৰু এবাৰ চেষ্টা কৰা। যদি আপুনিও বিশ্বাস কৰে যে আশাই জীৱন সলনি কৰিব পাৰে, তেতিয়াহ'লে এটা লাইক কৰক আৰু কমেণ্ট কৰি ক'ব আই উইল নট গিভ আপ। আৰু এনেকুৱা ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মনত ৰাখিব, আশা আছে মানে পথ আছে। থেংক ইউ।